উপস্থিত আছোঁ তেজপুৰ মহাভৈৰৱ মন্দিৰত। এসময়ত বানৰজাই এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছিল আৰু সেই সময় আচলতে দাপৰ যুগ বুলি কোৱা হয়। প্ৰবাদ আছে দাপৰ যুগতে বানৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছিল। মহাভৈৰৱ মন্দিৰৰ ভিতৰৰ শিৱলিংগটো মই দেখুৱাম আৰু এই শিৱলিংগ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লিংগ বুলি কয়। মই মনেষ্ট্ৰিজ ৱাণ্ডাৰিং মাইণ্ডছত যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। অকল মহাভৈৰৱ মন্দিৰ বুলিয়ে নহয়, ভৈৰৱী মন্দিৰ, গণেশ ঘাট, তেজপুৰ পৰ্বতীয়াৰ ছেকেণ্ড গেট, গতিকে বহুত আছে। আপোনালোক আহিব পাৰে, মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিব পাৰে। আহকচোন এতিয়া ভিতৰত যাওঁ, ভিতৰৰ শিৱলিংগ জনা দেখুৱাওঁ। উপস্থিত আছোঁ তেজপুৰ মহাভৈৰৱ মন্দিৰত আৰু মোৰ লগত এয়া মই দিয়ক পাইছোঁ। মোৰো আচলতে ভাগ্য ভাল, মই তেখেতক লগ পাইছোঁ আৰু তেওঁৰ পৰা গোটেইখিনি কথা থুলমূলকৈ শুনিবলৈ চেষ্টা কৰিম। নমস্কাৰ দেউ, আপোনাৰতো বহুত বছৰ হ'ল, কাৰণ আমি বহুত সৰুৰ পৰা আপোনাক ইয়াতে দেখিছোঁ। আপুনি মন্দিৰ সম্পূৰ্ণৰূপে আপোনাৰ বৰ্তমান মন্দিৰত 40 বছৰ। আপোনালোকে গমেই পালে ন, তেখেত 40 বছৰ এই মন্দিৰৰ লগত জড়িত। আৰু কওক, এতিয়া আপোনাৰ পৰাই শুনিম। মন্দিৰ অতীজৰ পৰা আছে আৰু এতিয়াও একেই আছে। মাজে মাজে কিছুমান সাল সলনি হৈছে, তাৰ বাহিৰে অন্য একো নাই। লিংগৰ জেগাতে আছে আৰু বৰ্তমান লিংগ বাঢ়ি আছে। আৰু এছিয়াৰ সৰ্ববৃহৎ লিংগ বুলি আমি জানো। এছিয়াৰ সৰ্ববৃহৎ লিংগ বুলি কয়। আৰু আজিকালি গোটেই পৃথিৱীৰে মানুহ মন্দিৰলৈ আহে। আৰু সৰ্ববৃহৎ বুলি আচলতে কোনে কৈছিলে, আপুনি জানে নেকি? সৰ্ববৃহৎ বুলি মোৰাৰজী দেশাই কৈছিলে এইটো তেতিয়াৰ দিনত। তাৰমানে দলং অপেনিং কৰিবলৈ আহোঁতে মহাভৈৰৱত সোমাইছিলে তেখেতে কৈছিলে। আপোনালোকে নিজে দেখা পাইছে ন শিৱলিংগ জনা, তেখেত বহুত ডাঙৰ বৃহৎ। আৰু আমি আগতে আচলতে এই যিটো ৱাল ন, আগতে অলপ বেলেগ আছিলে। আৰু কোনে নিৰ্মাণ কৰে এইবোৰ? মানে চিমেণ্ট হয় নে বেলেগ কিবা? চিমেণ্টে। এইবোৰ চিমেণ্টে হয় ন? চিমেণ্টৰে বনোৱা। নতুন লগাইছে, এইবোৰ নতুন ন? আগত প্লাষ্টাৰ আছে, প্লাষ্টাৰৰ পাছত টাইলছ লগাব, টাইলছ ভাঙি আকৌ। আৰু আপুনি কি কয়, মানে মহাভৈৰৱ মন্দিৰলৈ বহুত দেশী বিদেশী পৰ্যটক মহাভৈৰৱ মন্দিৰলৈ আহে। গোটেই ভাৰতবৰ্ষৰ মানুহ আহে। আচলতে শক্তিশালী মন্দিৰ বুলি ধৰা হয় আৰু হয়নে? জাগ্ৰত মন্দিৰ বুলি সকলোৱে ভাবে আৰু হয়। আৰু বানৰজাই দাপৰ যুগতে প্ৰতিষ্ঠিত কৰিছিলে। বানৰজা শিৱ ভক্ত আছিল। তেওঁৰ জীয়ৰী উষা আছিলে অগ্নিগড়ত। গতিকে হৰিহৰৰ যুদ্ধ প্ৰবাদ মতেতো ইয়াতে হৈছিলে, কৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ। সেই সময়ত শিৱ কৃষ্ণৰ লগত আছিল, শিৱ বানৰ লগত আছিলে। বানৰ লগত থাকি কৃষ্ণৰ এগেইনষ্টে যুদ্ধ কৰিছিল। প্ৰবাদ আছে। আচলতে আপোনালোকেও গম পাই চাগে দাপৰ যুগতে এই মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হৈছিলে। বুৰঞ্জী পঢ়িলে সকলোৱে গম পাব। এতিয়া দেউৰ মুখৰ পৰা এটা শিৱ মন্দিৰত যিহেতু আহিছোঁ, এটা মন্ত্ৰ উচ্চাৰণ নুশুনিলে অসম্পূৰ্ণ হৈ ৰ'ব। আপুনি মানে শ্ৰোতাৰলে বুলি এটা মন্ত্ৰ। ওম শিৱায় বিষ্ণুৰূপায় বিষ্ণু বিশ্বৰূপিণী অনাদি জগদীশায় নমঃ হৰিহৰাত্মা। ধন্যবাদ।
বহু জাগ্ৰত মন্দিৰসমূহৰ ভিতৰত এক অন্যতম মন্দিৰ হৈছে মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ জনা এছিয়াৰ সৰ্ববৃহৎ বুলি কোৱা হয়। ইতিমধ্যে পূজাৰীগৰাকীৰ পৰাও সবিশেষ গম পালোঁ আৰু তথ্যমতেও ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তেখেতেও কৈছিল এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ বুলি। আমি সৰুৰে পৰা এই মন্দিৰতে পূজা অৰ্চনা কৰি ডাঙৰ হ'লোঁ। আমাৰ চকুৰ সন্মুখতে বহুত পৰিৱৰ্তন দেখিলোঁ। তথ্যত প্ৰকাশ পোৱা মতে দাপৰ যুগতে শিৱভক্ত বানৰজাই নিৰ্মাণ কৰা এই মন্দিৰ 1897 চনৰ প্ৰবল ভূমিকম্পৰ ফলত শিলাখণ্ডসমূহ ভাঙি গৈছিল যদিও আহোম ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰোৱা হয়। সময়ৰ লগে লগে পৰিৱৰ্তন হয়। আজি ইমান বছৰৰ পুৰণি মন্দিৰ পৰিৱৰ্তন হ'বই। পূৰ্বতে শিলেৰে নিৰ্মিত আছিল আৰু সেই শিলাখণ্ডসমূহ কালক্ৰমত ভাঙি টুকুৰা টুকুৰ হোৱা এতিয়াও পৰিলক্ষিত হয়। পৰিৱৰ্তনৰ লগে লগে সংৰক্ষণৰ কথাটো খুবেই গুৰুত্বপূৰ্ণ। সেয়ে হয়তো সংৰক্ষণৰ দিশৰ কথা ভাবি মন্দিৰৰ সন্মুখত এখন বৰ্ডত লিখি থোৱা হৈছিল যাতে কোনেও বিশুদ্ধ পানীৰ বাহিৰে গাখীৰ বা অন্য দ্ৰব্য শিৱলিংগজনাত নাঢালি মন্দিৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে। খুবেই দৰকাৰী কথা। ইমান পৌৰাণিক মন্দিৰ, গতিকে এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগজনাৰ সংৰক্ষণৰ কথা ভাবি আচলতে গাখীৰ বা অন্য দ্ৰব্য ঢালিব মানা কৰিছে। বৰঞ্চ কমিটিৰ হাতত অৰ্পণ কৰিলে তেনে দান কৰা দ্ৰব্যৰে বহুত ভক্তই বাবাৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰিব। তেজপুৰীয়া হিচাপে আমাৰো দায়িত্ব এনে পৌৰাণিক জাগ্ৰত মন্দিৰ হিচাপে মহাভৈৰৱ মন্দিৰক সুৰক্ষিত কৰি ৰখাৰ। বনশ্ৰীজ ৱাণ্ডাৰিং মাইণ্ডছত আজি মহাভৈৰৱৰ বিষয়ে কিছু দেখুৱালোঁ, পূজাৰীৰ লগত কথা পাতিব চেষ্টা কৰিলোঁ। সৰুৰে পৰা এই মন্দিৰত পূজা অৰ্চনা কৰি আহিছোঁ। আজি তেনেকৈ ইমান বছৰ হ'ল। ভাল লাগে, কিবা এটা আৱেগ। মহাভৈৰৱ বুলি ক'লে কিবা এটা আৱেগ, তেজপুৰ বুলি ক'লে কিবা এটা আৱেগ। আৰু মহাভৈৰৱ মন্দিৰত প্ৰধানকৈ শিৱক আৰাধনা কৰিবৰ কাৰণেই পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা দেশী বিদেশী পৰ্যটকৰ সমাগম ঘটে। শিৱৰাত্ৰি ইয়াত বহুত ধুমধামেৰে পালন কৰা হয়। আপোনালোকে আহিলে নিশ্চয় দেখা পাব। অকল শিৱৰাত্ৰি বুলি নহয়, সদায় পুৱা গধূলি ইয়াত শিৱক আৰাধনা কৰা হয়। আপোনালোক আহিব পাৰে মহাভৈৰৱত আৰু আহি ধুনীয়াকৈ খুব সুন্দৰ পৰিৱেশত শিৱক আৰাধনা কৰিব পাৰে। গতিকে আপোনালোকে চাই থাকিব বনশ্ৰীজ ৱাণ্ডাৰিং মাইণ্ডছ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।